হাই মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কাৰণে এটা ডাঙৰ খবৰ। সেইকাৰণে মই বাহিৰৰ পৰা এই ভিডিঅ'টো বনাইছোঁ। ইতিমধ্যে গুৱাহাটী ইউনিভাৰ্চিটিয়ে প্ৰকাশ কৰিছে BA BSc BCom থাৰ্ড ছেমিষ্টাৰৰ প্ৰগ্ৰাম, অনলাইন পৰীক্ষাৰ প্ৰগ্ৰাম। এইটো BA BSc BCom কাৰণে CBCS আৰু নন CBCSৰ ছেপাৰেট ৰুটিন দিয়া হৈছে। সেইটো তোমালোকে নিশ্চয় চাই ল'বা। আৰু মই ৰুটিনটো তোমালোকক স্ক্ৰীনত দেখুৱাইছোঁ। মোবাইলৰ স্ক্ৰীনৰ পৰা তোমালোকে চাই ল'ব পাৰিবা আৰু তাৰ পৰা মই ডেছক্ৰিপশ্যন বক্সত দি দিম। তাৰ পৰা তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা, প্ৰিণ্ট আউট কৰি ল'ব পাৰিবা আৰু স্ক্ৰীনশ্বটো মই দি দিম। পাৰিলে তাৰ পৰাও লিখি ল'ব পাৰিবা কাৰ কি ছাবজেক্ট আছে। মই স্ক্ৰীনত তোমালোকক ৰুটিনটো দেখুৱাইছোঁ। ধন্যবাদ। BA BScৰ ৰুটিন এইটো মই দেখুৱাই দিছোঁ। এইটো আছে CBCS অনলাইন এক্সামিনেশ্যন। CBCS অনলাইন এক্সামিনেশ্যন 2020 টু বি হেল্ড ইন 2021। এইটো ইয়াতে 23/7/2021 তাৰিখৰ ফ্ৰাইডেৰ পৰা আৰম্ভ হ'ব ট্ৰেভেল এণ্ড টুৰিজম মেনেজমেণ্ট। আৰু আবেলি 2:30 পৰা 5:30 আছে। এটা হিউমেন ৰাইটছ এডুকেশ্যন, তাৰমানে ৰাতিপুৱা 9টাৰ পৰা 12টালৈকে। ইয়াতে এইটো অনলাইন মোড হ'ব। অনলাইন বুলি লিখিছে, ইয়াতে দেখুৱাইছোঁ অনলাইন, ইয়াতে লিখিছে অনলাইন, কিন্তু অ'পেন বুক হ'বনে নহ'ব এইটো লিখা নাই একো। কিন্তু ইয়াৰ আগতে নটিচত কোৱা হৈছিল যে এতিয়া যিটো পৰীক্ষা হ'ব থাৰ্ড ছেমিষ্টাৰ ফাৰ্ষ্ট ছেমিষ্টাৰৰ, ফিফ্থ ছেমিষ্টাৰৰ যিটো SOP সেইমতেই হ'ব। তো ফিফ্থ ছেমিষ্টাৰৰ SOP মানে OTB অ'পেন বুক, অ'পেন টেক্সট বুক এক্সামিনেশ্যন হৈছে। গতিকে এইটো অ'পেন টেক্সট বুক এক্সামিনেশ্যন হ'ব, ঘৰৰ পৰা দিব। 23/7/2021 পৰা আৰম্ভ হ'ব আৰু এইটো শেষ হ'ব, দেখুৱাইছোঁ, এইটো লাষ্ট শেষ হ'ব 12/8/2021 থাৰ্ছডে। স্কিল এনহেন্সমেণ্ট কোৰ্চেছ আছে, কি কোৰ্চ আছে এইটো মই পাৰিলে এইটো ডেছক্ৰিপশ্যন বক্সত দি দিম। সকলোৱে তাৰ পৰা চাই ল'ব পাৰিবা আৰু স্ক্ৰীনশ্বটো ল'ব পাৰিবা। মই মাজতে স্ক্ৰীনশ্বট দি দিম। এইটো কিন্তু CBCS, এইটো মই কৈ দিছোঁ বাৰে বাৰে, এই ৰুটিনটো CBCS, নন CBCSৰ নহয়। ইয়াৰ পিছত আছে এইটো BCom থাৰ্ড ছেম CBCS। এটা লিখা আছে CBCS অনলাইন এক্সামিনেশ্যন। এইটো OTB হ'ব 23/7/2021 পৰা আৰম্ভ হ'ব আৰু 11/8/2021 শেষ হ'ব BComৰ পৰীক্ষা। এইটো ৰুটিনটো মই ডেছক্ৰিপশ্যন বক্সত দি দিম আৰু মাজতে স্ক্ৰীনশ্বট দি দিম, তাৰ পৰাও লিখি ল'ব পাৰিব। এইটো আৰু এটা ৰুটিন। এই ৰুটিনটো ইয়াতে মই অলপ জুম কৰি দেখুৱাইছোঁ, তোমালোকে স্ক্ৰীণত স্পষ্ট নিশ্চয় দেখিব। BA BSc থাৰ্ড ছেমিষ্টাৰ অনলাইন এক্সামিনেশ্যন টু বি হেল্ড ইন 2021, কিন্তু ইয়াতে লিখিছে ইয়াতে মই দেখুৱাই দিছোঁ ফৰ নন CBCS। এইটো নন CBCS কোৰ্চৰ থাৰ্ড ছেমিষ্টাৰৰ পৰীক্ষাৰ টাইম একেই আছে। মই জুম কৰি দেখুৱাইছোঁ, মৰ্ণিং 9টাৰ পৰা 12টালৈকে, আবেলি 2:30 পৰা 5:30। এইটো মই স্ক্ৰীনশ্বট দি দিম আৰু ডেছক্ৰিপশ্যন বক্সতো দি দিম। এইটো 23/7/2021 পৰা আৰম্ভ হ'ব আৰু এইটো শেষ হ'ব 9/8/2021। মানডে লাষ্ট আছে ছ'চিয়লজি, আবেলি নাই। গতিকে এই ৰুটিনবিলাক তোমালোকে লৈ ল'বা। কিন্তু এটা কথা মই ইয়াতে কৈ থওঁ যে এই অনলাইন পৰীক্ষা দিওঁতে সকলোৱে অনলাইন পৰীক্ষা দিয়াৰ যিবিলাক টেকনিকেল কথা আছে, মোবাইল ফোন কেনেকুৱা লাগিব, কি নম্বৰ দিব লাগিব, এইবিলাক PDF ফাইল কেনেকৈ বনাব লাগিব, এইবিলাক আপলোড কেনেকৈ কৰিব লাগিব, আপলোড নহ'লে কি কৰিব লাগিব, এই গোটেইবিলাকৰ আমাৰ ভিডিঅ' আছে। সেই ভিডিঅ'বিলাক আমি চাই ল'বলৈ কৈছোঁ, নহ'লে পৰীক্ষাৰ সময়ত গৈ বহুত বেমেজালি হোৱাৰ সম্ভাৱনা যথেষ্ট আছে। আৰু কলেজৰ পৰা হেল্পলাইন দিব, সেই হেল্পলাইনবিলাক ৰাখি থ'ব লাগিব। যদি কিবা কাৰণত পৰীক্ষাৰ সময়ত যদি ফাইল আপলোড নহয়, তেনেহ'লে সেই
হেল্পলাইনত যোগাযোগ কৰি তাৰ যিটো আপলোড কিয় নহ'ল তাৰ কি মেছেজ আহিছে সেইটো স্ক্ৰীনশ্বট মাৰি কলেজত জমা দিব লাগিব। এই কথাবিলাক সম্পৰ্কে আমাৰ সম্পূৰ্ণ ভিডিঅ' আছে। 5th ছেমিষ্টাৰৰ কাৰণে যিবিলাক ভিডিঅ' বনোৱা হৈছিল প্ৰত্যেকটো ষ্টেজত ভিডিঅ' আছে। মাই ইংলিছ ক্লাছৰুম চেনেলৰ পৰা সেই ভিডিঅ'বিলাক উলিয়াই একফালৰ পৰা চাই ল'ব পাৰে। তেতিয়াহ'লে পৰীক্ষাৰ কাৰণে বহুতো সুবিধা হ'ব তেওঁলোকৰ। গতিকে এইখিনিয়ে আজি, ধন্যবাদ।